কাৰণে হৈ গ'ল বহুত দিনৰ মূৰত আপোনালোকক সকলোকে আদৰণি জনাইছোঁ যিটো শিৱ মাছাম ইউটিউব চেনেললৈ বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ কাৰণ কিয়নো মানে মন চনবিলাকো ভাল লাগি থকা নাছিলে ঘৰৰ মানে অলপ প্ৰব্লেম চলি আছিলে যিহেতু আমাৰ আইতা ঢুকাই গুচি গ'ল মানুহ এদিন জন্ম হ'লে এদিন মৃত্যু হ'ব লাগিবই ধুনীয়া কথা ক'লি বাৰু সেইটো হয় সকলোৱে জন্ম হ'লে মৃত্যু হ'ব লাগিবই এদিন গতিকেলৈ আমাৰ আইতাও বহুত বয়স হৈছিলে মানে তোমাৰ আপোনাৰ 90 বছৰ হৈ গ'ল এতিয়া যিহেতু মই ভিডিঅ' চিডিঅ' বনাবলৈ ভাল লাগি থকা নাছিলে বহুত দিনৰ মূৰত আপোনালোকক মাজলৈ এটা ভিডিঅ' এৰি দিছোঁ সকলোকে ভোগালী বিহু একদম পূৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ শুভকামনা জনালোঁ সকলো একদম পূৰা সুখত থাকক হেপী থাকক সকলো আজি কি খাইছে কি নাখাইছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু মোৰ ফালৰ পৰা বহুত বহুত ভোগালী বিহু শুভেচ্ছা থাকিল তই এতিয়া বিহুত কি ল'লি মই কাপোৰ কি কাপোৰ তই কি ল'লি মই কাপোৰ আৰু পেণ্ট সেইকেইটা আছে মোৰ লগতে ধুনীয়াকৈ ভেলাঘৰ সাজি থৈছে ধুনীয়াকৈ আমি ভেলাঘৰ ৰাতি থাকিব লাগিব শুব লাগিব হাততেতো কি লৈ আছ তই মই চাওঁ দেখা হাততেতো কি লৈ আছে এইবিলাক কোনে পেলাই থৈছে জানো এইবিলাক অভদ্ৰ আজি ৰাতি চলিব মানে এইবিলাক বেয়া বস্তু এইবিলাক সদায় আঁতৰত থ'ব লাগে দলিয়াই দে এইবিলাক বেয়া বস্তু বুজিছা নাই গতিকে লৈ নতুন নতুন ভিডিঅ' আহিছে নতুন নতুন ব্লগ আহিছে আপোনালোকে সকলোৱে চাব মৰম দিব ছাবস্ক্ৰাইব কৰিব যদি নতুন আপুনি চেনেলটো আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু মই অলপ সকামৰ ভিডিঅ' কৰি থোৱা আছিলে যিহেতু আইতা মানে অলপ মানে ভোজ চোজ খানা চানা খোৱা তাৰ অকণমান দৃশ্য দেখাই দিছোঁ আপোনালোকে চাই লওক ভিডিঅ' কৰি থোৱা আছিলে চৌকে চালমাৰিত ভৰাই থাকোঁতে অলপ সাঁচি ৰাখিলোঁ আইতাৰ শ্ৰাদ্ধৰ কিছু মুহূৰ্তৰ ভকতৰ পদৰ ধূলা চাই লওক এয়া চাই লওক সুন্দৰভাৱে খানা বনি আছে আমাৰ ইয়াত ভকত বৈষ্ণৱে খানা বনাই আছে অলপ ভকতৰ কাৰণে আমাৰ খানা বনি আছে ধুনীয়াকৈ ভোজ কেইটামান সৰহকৈ খাই বাৰু লাগি দে ঐ ফেলা তোমাকে বিচাৰি ফুৰিছোঁ চাহ খালি নাই
ভোজ কেইটামান সৰহকৈ খাই বৰ কামত লাগি আছে বৰ্তা লাগি আছে আমাৰ মাইল মাৰি দিছে আমাৰ ইয়াৰ মহিলা কমিটি আমাৰ পৰিয়াল সকলোৱে আমাৰ শাক চব্জিত লাগি আছে সকলো পৰিয়ালবৰ্গ একদম পুৰা শাক চব্জিত লাগি আছে বন্ধাকবি अरे कामत लाग को एक्शन থাকিব নালাগে কামত লাগ ধুনীয়াকৈ ষ্টাইল চাইল কৰিব নালাগে কামত লাগ এয়া পিতৃ যেমন দাদা সৰু কামত লাগা ফটো উঠা গ'ল হা নহয় গুচা তই কামত লাগে কামত অকণমান লাগ মস্ত দুলিগন বহি আছে 21 চালৰ ভাত খাম বুলি চ্যালেঞ্জ কৰিছে আমাৰ লগৰ আমাৰ বগামম আছে আমাৰ পলম আছে 21 চালৰ এঙামুই দিয়ে আছে একদম প্ৰায় এঙামুই দি আছে চবে মানে ৰাতিপুৱা ভাত খোৱাই নাই ঘৰত মানে একেবাৰে ভোজতে খাম বুলি আছে মই সিহঁতৰ কাৰণে 3 চালৰ ভাত ধৰি দিছোঁ মানে খাব আৰু কেইটামান তেওঁলোকে মই জানো কিমান খায় চাব আপুনি সেইখন নাম সামৰণি পৰিল এতিয়া ভকতে ভোজ খাই আছে মানে আমিও খাম আৰু প্ৰথমতে ভকতে খাই লওক তাৰপিছত এতিয়া চব আছে মুঠতে দেখাই আছোঁ ৰ'ব ইমানখিনি আছিলে ভিডিঅ'টো আৰু আজি ৰাতিলে একদম পুৰা আমি পৰম্পৰা ৰাখিব লাগিব যিহেতু মাঘৰ বিহুত আমাৰ পৰম্পৰা নহয় জানো মেজি জ্বলাব ৰাতিলে জ্বলাব লাগিব তোমালোকৰ মেজিটো চাই ল'ম এতিয়া ব'লা এতিয়া মেজিটো চাব লাগিব যিহেতু আমাৰ মানে মনচন্দ ভাল লাগিছে বহুত দিনৰ আপোনালোকৰ মাজলৈ আহিলোঁ আকৌ ভিডিঅ'ত দি থাকিম মাজে সময় এতিয়া দি থাকিম আপোনালোকে খালি ভিডিঅ' চাই যাব আৰু যদি নতুন আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নতুন বছৰ আনকৈ হ'ব লাগিব নে কি যদি লাইক কৰিব পাহৰিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যিটো শিৱ আছাম যিটো শিৱ আছাম বুলি মাৰি দিব সেইটো চাই আছে আৰু য'ত চাই থাকে নাম্বাৰটো ওলাই থাকে নহয় গতিকে এতিয়া ভেলাঘাটো ধুনীয়াকৈ ভেলাঘাটো আমি পাৰিম এইবাৰ বতৰটো সেমেকা হ'ব বতৰটো মানে বতৰৰ ৰ'দ লোৱা নাই যেন কথাটো ৰ'দ ওলাব নাব মানে ঠাণ্ডা নমায় বহাগ মাঘৰ ভিতৰত ঠাণ্ডা নমায় গতিকে বতৰটোক আমি ৰ'দ দিব লাগে পাহৰিছোঁ আশাটো সৰু এতিয়া ধুনীয়াকৈ দেৱয়ে ভেলাঘৰ এটা বনাই দিছে চাই ল'ম গোটেই ভেলাঘৰটো কি দিব চাই ল'ব লাগিব ভেলাঘৰ থাকিব লাগিব দেৱয়ে ভেলাঘৰ বনাই দিছে এতিয়া মজা 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 বহুত সুন্দৰ হে এয়া আমাৰ ৰাতি থাকিব লাগিব আমি ইয়াত শুব লাগিব ৰাতি 9টা বজাত ভাত খাব লাগিব বুজি পাইলো ৰাতি 9টা বজাত ভাত খাব লাগিব 10টা বজাত দৰ্জা বন্ধ কৰি সোমাব লাগিব ৰাতিপুৱা 5টা বজাত মেজি শুই উঠি জ্বলাব লাগিব তোৰ কথা মই নুশুনো তোৰ কথা মই নুশুনো এ ৰাজা জিঞ্জা জিঞ্জা জিঞ্জা